আকৌ ন ইয়াৰ ভিতৰত পৰিৱেশ ভাল আছে মই উঠাই দিছো তোক হেল্ল' এভৰিৱান গুড ইভিনিং মই মনালিছাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে 4টা আৰু এতিয়া গৈ আছোঁ এডোখৰ ধুনীয়া ঠাইলৈ আৰু আপোনালোকে আগৰ ভিডিঅ'কেইটা মানে চাই গম পাইছে যে মই নগাঁৱত আহিছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক একেবাৰে তাত লগ পাম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ A few moments later আমি য'ত আহিছিলোঁ ত'ত পালোহি এয়া হৈছে প্ৰণৱ বৰুৱা শিশু উদ্যান আৰু এইখন হৈছে ধুনীয়া এখন পাৰ্ক মানে দুদিনমান আগত বাহতে আহিছিলে আৰু ভাগিনজনীয়ে মানে মোক কৈছে তোমাক পাৰ্কলৈ লৈ যাম সেইবাবে আহিলোঁ তাইৰ লগতে আৰু প্ৰথমতে ইয়াত কাটিব লাগিব টিকট আৰু চাওকচোন বাহিৰৰ পৰা ইমান ধুনীয়া আৰু মানে ভাগিনজনী যেটো সৰু হৈ আছে এনেকুৱা মুকলি জেগাবোৰ পালে মানে তাই খেলিও ভাল পায় লগতে মাহী ল'ৰাটো সৰু হৈ আছে সিহঁতকো দুটাকে খেলাও হ'ব লগতে ময়ো দুই একপি ফটো মাৰাও হ'ব আৰু আপোনালোকক বাৰু শেষত লগাই দিম ফটোবোৰ কেনেকৈ আমি ফটোবোৰ মাৰিছোঁ আৰু আমি ইয়াৰ পৰা ওলাই মানে বজাৰ কৰিবলৈ আছে নগাঁও টাউনত তাতে বজাৰ কৰিব লাগিব আৰু মাহী পেহী মাহী দুটা ল'ৰা আৰু বা আহিছে লগতে ভাগিনজনী আহিছে আৰু অকমান আমি আহিছোঁ ফুৰিবলৈ মানে ইয়াতে আৰু চাই থাকক আপোনালোকক কি দেখাব পাৰোঁ সকলোবোৰ দেখাই যাম আৰু পাৰ্কখন চাওকচোন ইমান ধুনীয়া মই কিন্তু নগাঁৱত আহিছোঁ যদিও ইমান বাৰ এইখন পাৰ্কলৈ অহা নাছিলোঁ আৰু এইবাৰ মানে ভাগিনজনীৰ কাৰণে আহিবলগীয়া হ'ল যিহেতু তাই লগ ধৰি আছিলে আৰু নগাঁৱৰ কোনে কোনে এইখন পাৰ্কত আহিছে কমেণ্ট কৰি জনাবচোন ইয়াতে মোৰ এটা বস্তুৱে ভাল লাগিছে ইমান ধুনীয়াকৈ ডেকোৰেশ্যনবোৰ কৰি ৰাখিছে লগতে ফুলবোৰ ইমান ধুনীয়াকৈ ৰুই থৈছে আৰু চাৰিওফালৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া আৰু চাফা পুৰা আৰু পানীটো দেখিছেনে ইমান ধুনীয়া ডেকোৰেশ্যন আৰু এনেকৈ ডেকোৰেশ্যনবোৰ কৰি ৰাখিলে মানে ভাল লাগে ফটো চটো উঠিবলৈ আৰু এতিয়া আমি গৈ আছোঁ য'ত মানে খেলা বস্তুবোৰ আছে তালৈ গৈ আছোঁ আৰু ইয়াতে কিন্তু এটা সুবিধাও আছে যদি আপোনালোকৰ কিবা খাব মন যায় ইয়াতে খাব পাৰিব আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ মন ভরে রূপালী মধুরে নিশা তরা ভরা নীলিমা বহুত ধুনীয়া আকৌ ন ইয়াৰ ভিতৰত পৰিৱেশ ভাল আছে মাহি যা আকৌ যা জলদি যা খাই দিওঁ বা আমাৰ ইহঁত দুটালে চা না লেতেৰা পানী মানুহ দিছো বা লেতেৰা পানী মানুহ চাওঁ চাওঁ তুমি ক'ত দিছা চাওঁ চাওঁ মানে কৈছা ঘৰটো যাব নিদিয়ে নেকি আৰু নুঠিলা
যাওঁ ঘৰলৈ যাওঁ ব'লা হ'ব এইখন বাবু চাই পেলাই মাহী কি খাবা এতিয়া কি খাবা চাওমিন ম'ম' আমাৰ পাৰ্কখনত ঘূৰি মেলি ফটো চটো মাৰি হৈ গ'ল কিন্তু ইয়াত একো নাখালো আমি বাহিৰতে খামগৈ আৰু যেহেতু গধূলিয়ে হৈ যাব বজাৰ কৰিবলৈ আছে সেইবাবে সোনকালে ইয়াৰ পৰা ওলাই দিওঁ আৰু আপোনালোকে যিসকলে আহা নাই এবাৰ আহিবচোন ইমানেই মানে ভাল লাগে ইয়াত মানে ইয়াৰ পৰিৱেশটো ইমানেই ভাল লাগে সঁচাকে ক'ব লাগিব আৰু যিসকলৰ ল'ৰা ছোৱালী আছে ইয়াতে আপোনালোকে ধুনীয়াকৈ খেলিব দিব পাৰিব আৰু ধুনীয়াকৈ আপোনালোকে ফটো মাৰিব পাৰিব আপোনালোকে ল'ৰা ছোৱালীকেইটা খেলিব দি ধুনীয়াকৈ ফটো মাৰিব পাৰিব বা ৰিলছ বনাব পাৰিব ধুনীয়া মানে সুবিধা এটা কৰি দিছে সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু এতিয়া যাওঁ বজাৰ কৰিবলৈ আৰু লৰালৈকে বজাৰকেইটা কৰিব লাগিব নহ'লেতো গধূলি হৈ যাব আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু চাইডত দেখিছেনে ইমান ধুনীয়া ফুলবোৰ আৰু আপোনালোকক মানে অথনিক ফুলবোৰ দেখাব থাকিয়ে গ'ল পাহৰিয়ে গ'লো সেইবাবে এতিয়া যাওঁতে অকণমান আপোনালোকক দেখাই দিছোঁ আৰু ইয়াত যে মোৰ ফটো মাৰিব থাকিয়ে গ'ল এতিয়াহে আহিছোঁ আমি ফটো মাৰিবলৈ ইয়াত আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে সজাই ৰাখিছে সেইবাবে বহুত বেছি ভাল লাগিছে আৰু চাই থাকক শেষলৈকে ভিডিঅ'টো 5 minutes later. আৰু এতিয়া আমি বজাৰ কৰিব পালোহি ভাবিছোঁ ইয়াতে আজি ভিডিঅ'টো সামৰো বুলি নহ'লে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যিসকলে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব বাই বাই গুড নাইট